हेलो गाइज वेलकम बैक टू लिज ब्लॉग चैनल। आज हल लक्षी पूजा और मोर फाলৰ পৰা সকলোলৈকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনালো। গতিকে সকলোৰে ভালৰ কুশলে যাতে লক্ষী পূজা উদযাপন কৰিব পাৰে। লগতে ময়ো অকণমান সৰুভাৱে ঘৰতে কৰিলো আৰু কি পাৰিলো অকণমান নিম্নভাৱে। গতিকে দেখুৱাই আছো কি কৰিলো। মই লক্ষীৰ এনেকুৱাকৈ ভৰি আঁকিছো পাদুকা অকণমান নিম্নভাৱে কৰিছো। আৰু ইখিনি মই এনেকুৱাকৈ আঁকিছোঁ চাউলৰ গুড়িৰে যিখিনি পাৰিছোঁ অকণমান চিম্পলকৈ আঁকি থৈছোঁ। গতিকে ভাল লাগে এনেকুৱাকৈ আৰ্ট কৰিলে ঘৰতে। আপোনালোকে কি কৰিলেনো বাৰু লক্ষী পূজাত? শৰাইখনো এনেকুৱাকৈ মই সজাই লৈ আগবঢ়াই দিলোঁ। চিম্পলকৈ সজাইছোঁ। চাকিগছিও লগাই ল'লোঁ। এতিয়া পিছে পুৰি আৰু ঘুগুনিৰ ফালে আগবাঢ়ো। কেনেকৈ কি বনাম বাৰু। ইয়াতে এটা বল লৈ লৈছোঁ। ইয়াতে মই অকণমান নিমখ দি লৈছোঁ। নিমখখিনি আপোনালোকে পিছতো দিব পাৰে। আটাখিনি লোৱাৰ পিছত মই আগতেই দি ল'লোঁ। এতিয়া ইয়াতে আটাখিনি লৈ ল'লোঁ। লোৱা হৈ গ'ল। এইখিনি এতিয়া মই নিমখখিনিৰ সৈতে ভালদৰে মিক্স কৰি লৈ আছোঁ। এতিয়া আমি এইখিনি আটাখিনি ভালদৰে পানীৰে মিক্স কৰি পেলাই খানি ল'ম এনেকুৱাকৈ, যাতে আটাখিনি ভালদৰে আমাৰ খনা হৈ যায়। যেতিয়া আপোনালোকে এনেধৰণে আটা মাৰি লয় তেতিয়া আপোনালোকে পানীটো কমকৈ দি ল'ব, যাতে বেছি হৈ নাযায়। বেছি হৈ গ'লে আটাটো একেবাৰে ঢিলা হৈ যায়। গতিকে কমকৈ দি ল'ব, তেতিয়া ভাল হয়। এতিয়া আটাখিনি সম্পূৰ্ণ মাৰি লোৱা হৈ গ'ল। বহুত ধুনীয়া হৈছে, দেখিবলৈ পাইছে নহয়। এনেকুৱাকৈ আঙুলি দি পেলাই চোৱাৰ কাৰণ এটাই যে আটাখিনি কিমানখিনি পৰিমাণে চফ্ট হৈ উঠিছে এইটো বাবে। আৰু এতিয়া অলপমান এৰি দিছোঁ। এতিয়া ইয়াতে অকণমান মটৰ আৰু 3টা আলু মই কুকাৰত এনেকুৱাকৈ লৈ লৈছোঁ কাটি পেলাই। এইখিনি চিটি মাৰি ল'ম। মই এটা চিটি মাৰি ল'ম। আৰু ইয়াতে অকণমান পৰিমাণৰ নিমখ দি লৈছোঁ আৰু 3টা জলকীয়া দি ল'লোঁ। ইয়াতে মই জিৰা, জলকীয়া আৰু আদা লৈ লৈছোঁ। পেষ্টটো বনাই ল'লোঁ এনেকুৱাকৈ। আৰু ইয়াতে চিটি মাৰি লোৱাও হৈ গ'ল মোৰ। এতিয়া এফালে মই কেৰাহীটো বহাই ল'লোঁ। কেৰাহীটো প্ৰায় গৰমো হৈ গৈছে। এতিয়া ইয়াতে মই পাঁচফোৰণখিনি দি দিছোঁ। লগতে মই 2টা মাহপাত এনেকুৱাকৈ দিলোঁ আৰু এটা শুকান জলকীয়া দি ল'লোঁ। এতিয়া ইয়াতে তেলত মই মছলাৰ পেষ্টটো দি দিওঁ। এতিয়া এইখিনি ভালদৰে মই লৰাই পেলাই তেলত যাতে মিহলি হৈ যায় তেতিয়ালৈকে অকণমান সময় ভাজি ল'ম। তাৰপিছত ইয়াতে আমি আলু আৰু মটৰখিনি দি দিম। আৰু আলু আৰু মটৰখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াতে হালধি গুড়ি আৰু পৰিমাণ অনুসৰি নিমখখিনি দি দিছোঁ। এতিয়া হালধি গুড়ি আৰু নিমখখিনিৰ সৈতে মিহলাই পৰাই ভালদৰে এইখিনি ভাজি ল'ম। যেতিয়া ভজা হৈ যাব তেতিয়া পৰিমাণ অনুসৰি ইয়াত পানীখিনি আমি দি দিম। পানীখিনি প্ৰায় দিলোঁ। যিহেতুকে ভজা হৈ গ'ল, এতিয়া আমি উতলিবলৈকে এৰি দিম এইখিনি। এতিয়া মই এনেধৰণে আটাৰ লাৰুবোৰ বনাই ল'লোঁ আৰু এনেকুৱাকৈ বেলিও ল'লোঁ। আৰু এফালে মোৰ চব্জিটো হৈ গ'ল। এতিয়া মই এই চব্জিখন নমাই ল'ম আৰু পুৰি বনাবলৈকে সাজোঁ। কেৰাহীটো পাতি দিছিলোঁ, গৰম হৈ গ'ল। ইয়াতে এতিয়া পুৰিখিনি ভাজি ল'ম এনেধৰণে। এনেকুৱা ধৰণে ফুলা পুৰি আপোনালোকে ভাল পায়নে? আমাৰ ঘৰত কিন্তু খুবেই ভাল পায়। এনেকুৱা ধৰণে খায়। আৰু গোটেইবিলাক পুৰি এনেকুৱা ফুলাই বনাওঁ মই। বহুত ভাল লাগে খাবলৈকে। দেখিবলৈকেও খুব ধুনীয়া হয়। এতিয়া পিছে এইখন ভজা হৈ গ'ল, নমাইও ল'লোঁ আৰু বাকীবিলাকো ঠিক তেনেধৰণে ভাজি ল'ম আমি। এতিয়া পুৰি ঘুগুনি সকলোখিনি ৰেডি হৈ গ'ল আৰু এনেধৰণে মই সজাই ল'লোঁ। দেখিবলৈ পাইছে নহয় আপোনালোকে। পুৰিবোৰ খুব ধুনীয়াকৈ ফুলা। আমি এনেকুৱা ধৰণে আমি ঘৰত ফুলা পুৰি বনাই খাওঁ। মোৰ ল'ৰাইটো খুবেই ভাল পায়। গতিকে আপোনালোকে বনাইনে এনেকুৱাকৈ? মই কিন্তু এনেকুৱাকৈ বনাওঁ। ইয়াতে আজি বনালোঁ প্ৰায় আচাৰ অকণমান লগত ল'লোঁ, ঘুগুনি আৰু পুৰি। গতিকে খুব নিম্নভাৱে বনাইছোঁ। কেনেকুৱা পালে আপোনালোকে ঘৰতে বনোৱা এনেকুৱা ধৰণে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈকে